হেল্ল' গাইছ, মোৰ এটা নতুন ছুটি এটা ব্লগ লৈ সকলোকে স্বাগতম জনালোঁ। তো আৰু আজি আহিলোঁ মানে ৰাতিপুৱাই মানে চেপা চাবলৈ। চেপাটো এইফালে আছে গাইছ, এইফালে আছে। তো এতিয়া চাম তো আজি বেলেগ জেগাত পৰা আহিছোঁ, মানে আজি চেপাটো উঠি লৈ যাম বুলি ভাবিছোঁ। তো গাইছ এতিয়া আপোনালোকক দেখাই আছোঁ। আৰু গাইছ এইফালে পুৰা পাথৰ গাইছ, মানে খোজকাঢ়িবলৈ মোৰ পুৰা দিগদাৰ হৈছে মানে। তো এইফালে বোকা আছে, মানে বোকাৰ তলতো অলপমান শিলবিলাক আছে। তো গাইছ গৈ থাকোঁ। এইখানটো যায় গাইছ, চেপাটো এইফালে আছে গাইছ। আৰু গাইছ চেপাটো সেইটোৱে পাতিছিলোঁ গাইছ, সেইটোৱে পাতিছোঁ গাইছ, লাগছে নাই তো এতিয়া চাওঁ। আৰু গাইছ আপোনালোকক তোমাৰ চেপাৰ মাছ দেখাই আছোঁ, তোমাৰ চেপাটো তুলি আনিলোঁ, এতিয়া আপোনালোকক মাছ দেখাই আছোঁ। চেপাবিলাক তুলি আনিলোঁ, মানে আজি নাপাৰা আৰু মানে নাপাতো আৰু এটা চেপাৰ মাছ দেখাইছোঁ গাইছ আপোনালোকক। আজি মানে মাছে লগা নাই চাওক, এই দুটামান চেং মাছ লাগিছে গাইছ। আপোনালোকে কি মাছ কয়? হাতত দুটা। তো গাইছ মানে আজিৰ পৰা মানে নাপাতো আৰু মানে এইফালে তো চেপা চব তুলি আনিলোঁ, মানে আজিৰ পৰা টাইম মানে যিহেতু মাছে নালাগে ন গাইছ, কি কৰিম আৰু মানে বেকাৰ আপোনাৰ ৰাতিপুৱা আহিব লগা হয়। মানে ইমান যিহেতু ঠাণ্ডা বতৰ আহিলে তো পানীবিলাক বহুত ঠাণ্ডা হৈ থাকে মানে। তো তাকে আজি লৈ আনিলোঁ গাইছ ফাইনেলি। তো আজিৰ পৰা নাপাতো আৰু মানে মাছে নালাগে আৰু কি পাতিম না গাইছ। তো সকলোকে গুড মৰ্ণিং গাইছ, আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম গাইছ।